सुनिए सुनिए ना। नहीं सर, हमको पता नहीं, हम लोग नए नए आ रहे हैं ना। कहाँ पे? हेलो गाइज, गुड मॉर्निंग फ्रॉम गुवाहाटी। तो এতিয়া আমি আছোঁ গুৱাহাটী দীঘলী পুখুৰীত। সানডে ৰাইড আপোনাৰ আজি মেঘালয় শ্বিলং ফুৰিম বুলি ভাবিছোঁ আৰু। তো মজা মজা ব্লগ আহি আছে, মানে চাই থাকক। তো গাইজ, আজি মোৰ মানে চেনেলত একদম ইউনিক ভিডিঅ' এটা বনিব গৈ আছে। কাৰণ চাওক, আজি মই মোৰ নিজৰ বাইক চলাই থকা নাই, FZ এখন চলাই আছোঁ। তো এখন বাইক একচুৱেলি ৰেণ্টত লৈ থোৱা আছে। তো কেনেকৈ ৰেণ্টত ল'লোঁ, কি ল'লোঁ, ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো, চব গম পাই থাকিব। গাইজ, ফাইনেলি পাই গ'লোহি ত্ৰিবেণী কাৰ আৰু মানে বাইক ৰেণ্টত দিয়ে। এইবোৰ চাওক, বাইক আছে, চব মানে বাইক স্কুটি ৰেণ্টত পাই যাব। ডেছক্ৰিপশ্যনত চব আপোনাৰ কণ্টেক্ট ডিটেইলছ দি দিম মই। তো কালি ট্ৰেইনত ৰাতি আহি গ'লোঁ আমি ইণ্টাৰচিটিত, আৰু মৰ্ণিং আপোনাৰ 6 AM মানে 5:45 মানত পাই গ'লোহি। তো তাতে ব্ৰেকফাষ্ট কৰি মেলি দীঘলী পুখুৰীত অলপ দেৰি ৰখিলোঁ আমি, কাৰণ মানে বাইকখন ৰেণ্টত আগতে বুকিং কৰি থৈছিলোঁ। কিন্তু মানে তাহাঁতে টাইমিং থাকে যে 8টা বজাত বাইকটো দিব, 8টা বজাতে খোলে। তো আজি ছানডে, তো আৰু অলপ দেৰিয়ে হৈ গ'ল বাইকটো লওঁতে। তো এতিয়া বাইকখন লৈ মেলি আহি আছোঁ ধুনীয়াকৈ। আৰু তাত আপোনাৰ বহুত বাইক আছে এভেইলেবল, আপোনাৰ ক্লাছিক 350, হিমালয়ান, তাৰপিছত স্কুটিও পাই যাব। কিন্তু স্কুটি মানে মোক কোৱা মতে যে তেওঁলোকে অকল মানে গুৱাহাটীৰ ভিতৰতে টাউনতে ঘূৰিবৰ কাৰণে স্কুটিটো দিয়ে। এনেই যদি আপুনি দূৰলৈ যায় তেতিয়া বাইক লৈ যাব লাগিব। তো এখন চাওক, আপোনাৰ BS3 মডেলৰ FZ, কিন্তু বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে বাইকখনৰ। আৰু পাৰ ডে এখন আপোনাৰ মই লৈছোঁ পাৰ ডে'কে 800ত। তো মই এনেও মানে পাহাৰ ঘূৰি ভাল পাওঁ, আৰু ওচৰৰ জেগা তেনেকৈ আপোনাৰ প্ৰায়খিনি গৈয়ে থৈছোঁ, আৰু ব্লগতো দি থোৱা আছে। তো সেইকাৰণে শ্বিলঙলৈ গুচি আহিলোঁ। চাওক গাইজ, কি ধুনীয়া লাগিছে। भुलाए न भूले तेरी मीठी मीठी बातें, जगाए रे जगे देखो सारी सारी रातें। तो मेरी जान बहारा, सुने अंबर का तारा, तुम्ही से मैं तो हारा। करूँ मैं क्या तू मेरी रूह सुनहरी तू, तेरे साए में मैं पल जाऊँ। तू मेरी भूख समझ ले तू, तेरे साए में मैं बन जाऊँ। भुलाए न। A few moments later. হৈ গ'ল, ইয়াত বাইকটো ৰখোৱা এলাও নাই एक्चुअली। सर सुनिए सुनिए ना। नहीं सर, हमको पता नहीं, हम लोग नए नए आ रहे हैं ना। कहाँ पे? मतलब हम लोग ऐसा ब्लॉग बनाते हैं, पहली बार आए हैं, मतलब जगह अच्छा लगा तो इसलिए रुक गया। नहीं, अभी पता चल गया ना। पहले मतलब वो जो आप लोग आपने दिखाया ना, नो स्टॉपिंग, वहाँ तक पहुँचा ही नहीं मैं। मेरे को पता चला ना ये, मतलब पहले मतलब पता होता तो हम लोग नहीं रुकते ना वहाँ पे। समझे, देखा नहीं, मतलब नहीं तो हम लोग ऐसा गलती क्यों करेंगे, पहली बार आ रहा है। মানে একচুৱেলি মই ভালকৈ ক'লোঁ যে মানে দেখা নাছিলোঁ, তো ৰখাই দিলোঁ। লাষ্টত পূৰা কামোৰ চামোৰ দি মেলি 200 টকা এটা ল'লে আৰু আহিব দিলে। ভিডিঅ' কৰি আছে নি আমুক তামুক সেইবোৰ কামোৰ দিলে আৰু। ভিডিঅ' বোলো মই নাই কৰা, এনেকৈ কৈ কিনি আৰু আহিলোঁ আৰু যেন তেন।
এনেই টাইমটো ৱেষ্ট কৰালে আৰু 200 টকা এটা খালে মানে এনেই খাওঁ তাক মানে পইচাটো লাগে আৰু বেলেগ কথা নাই তো মানে এইটো খেপ পাতিয়ে থাকে আৰু ধৰি লওক যে কোনোবা এটা মুৰ্গা পালে মুগনটো দি দিম মানে তেনেকুৱাকৈ থাকে এতিয়া মুৰ্গাটো মই বনি গ'লোঁ যেনিবা আজি আৰু আপোনালোকক ভিউ দেখুৱাব গৈ মোৰ চুনা লাগি গৈছে একো নাই আপোনালোকে মৰম দিলে বহুত ভাল লাগিব গাইজ চাওক এইটো উৰিয়াম লেক অ' বাপৰে এইফালে বহুত দহচোন এটা মজা ভিউ দেখাব গৈ আছোঁ এনজয় কৰক 1 2 3 চাওক না গাইজ ড্ৰোন শ্বট অন্য লাগিছেনে কিন্তু মই আছোঁ আপোনাৰ মানে ইয়াতে শ্বট এখন আছে তো তাৰপৰা ভিউ পইণ্টটো চাব আহিলোঁ আল্টিমেট লাগিছে দেখিব ৱাও মই কৈছোঁ ৱেলকাম টু শ্বিলং চিটি এতিয়া শ্বিলং টাউনত আছোঁ পুলিচ বজাৰৰ ওচৰলৈকে যাওঁ ফাৰ্ষ্টতে আপোনাৰ ৰুম এটা লৈ লওঁ দেন অলপ ফ্ৰেছ হৈ ল'ম তাৰপিছত ওলাই আহিম আৰু ফুৰিব A few moments later. অ'কে গাইজ তো এতিয়া হোটেল চোটেল লৈ ফ্ৰেছ হৈ অলপ ওলাই আহিছোঁ লাইট ৰুমৰ ফালেকে যাওঁ চাওঁ আৰু বাপৰে পুলিচ বজাৰৰ ভিৰ চাওক গাইজ লাভ শ্বিলং ফুল ফুলে কি ফুল ধৰিব পৰা নাই কিন্তু বহুত ধুনীয়া লাগে দেই পূৰা আপোনাৰ মানে এইটো পিচ কালাৰৰ গাইজ লাইট লুম বিচাৰি আহি আছোঁ কিন্তু মানে গুগল মেপে যেনি তেনি ঘূৰাইছে আৰু যিটো ওখ বা বাইকে টানিবই বিচৰা নাই FZ চিঞৰি গৈছে একদম FZ পূৰা অ' বাপৰে কিনি আহি গৈছোঁ গাইজ লাইট লুম বিচাৰি কিন্তু এটা কথা একদম ঘৰকেইটা বেয়া ধুনীয়া ধুনীয়া দেই কেনি লৈ আনিছে গুগল মেপে 50 কিলোমিটাৰমান ঘূৰিলোঁ লাইট লুম বিচাৰি পোৱা নাই যেনি তেনি ঘূৰোৱা আছে আৰু গুগল মেপে আৰু মানুহবোৰে যি টি কৈছে আপোনাৰ কিছুমানে কয় এইফালে কিছুমানে কয় সেইফালে খেলি মেলি লাগি গৈছে গাইজ আজি ছানডে তো মানে চাৰ্চত মানে কি কয় তেওঁলোকে কিবা কৰে কেথলেক চেথলেক পঢ়ে তো সেইফালে মেক্সিমাম ৰাস্তাই মানে ব্লক কৰি থোৱা আছে তো সেইকাৰণে পূৰা ভিৰ লাগি গৈছে আৰু লাইট ৰুম চোৱা মুডে বেয়া হৈ গ'ল কমচে কম আমি ইয়াত 50+ মানে এনেই ঘূৰিলোঁ তেওঁ বুলি লাইট ৰুম উলিয়াব নোৱাৰিলোঁগৈ এতিয়া পুলিচ বজাৰ যাবও দিগদাৰ হৈ গৈছেগৈ केसरिया तेरा इश्क है पिया रंग जाऊं जो मैं हाथ लगाऊं
कैसरे 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 पुलिस बाजार सेंटर पॉइंट कौन फैले जाए? इधर से जाओ इधर। हाँ इधर से एक बार ऐसे घूम के आया हम। घूमो मत, सीधा जाओ। सीधा बंद है बोला। सीधा सीधा ऊपर। What lake? আমি এইকেইটা চাত আহিছিলোঁ এবাৰ এতিয়া। हाँ ब्रदर, वो पुलिस बाजार का वो मतलब सेंटर कहाँ पे निकलता है? टाउन? हाँ इधर से पूरा टाउन निकल जाएगा। ओके थैंक यू। सीधा जाने से होगा यहाँ? हाँ हाँ ओके। है ढेर रास्ता समय ले है। ब्रदर वो पुलिस बाजार का टाउन कहाँ से निकलता है? पुलिस बाजार का मेन टाउन, पुलिस बाजार का मेन टाउन कहाँ से निकलता है? हाँ अब पुलिस बाजार का वो टाउन कहाँ से निकलता है भैया? पुलिस बाजार का टाउन कहाँ से निकलता है? टाउन माने होटेल এটা লৈছিল পুলিচ বজাৰ में যে কাপোৰ চাপোৰ যে বিকে হুপমান যে এফেলি ক'ত লাম গৈ? এফেলৰ পৰা গৈ লেফ্ট গৈ আকৌ ৰাইট। हाँ 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 ক'ত দেখুৱালে চা? এতিয়া চা। হা চিধা আজি পোৱা নহ'ল মানে জেগা বিচাৰি নাপালোঁ। তো ইয়াতে প্ৰগ্ৰেম চাবলৈ আহিছোঁ পুলিচ বজাৰত।